তোমার নাম কি? আমার নাম খাদিজা পারভিন। তুমি কোন স্কুলত পড়া? এই যে 11 নং বাতকুশিল ফিস্কো। কি হয়েছিল সেদিনাখন? সেইদিনাখন এই হাকিমত এই যে বল খেলি আছে সেইখনক এই যে উঠি না খেলি আছে সেইখনত এই যে উঠি ৰান্ধনঘৰৰ অন্তিকে আহি আছে সেইসমকে হেৰ চাৰ পাইছে ঝাৰু দিয়ে মাৰিছে। ঝাড়ু আর কি দি মারছে? এই যে লাঠি দিয়ে কুঞ্চি। ঝাড়ু আর লাঠি দি মারছে? হ্যাঁ। তুমি দেখিছা? হয়। আর তারপাছত? তারপাছত তো যে ওর মাথায় পানি ঢালিছে বাড়িত নিয়ে। আৰু কি কয় তোমালোকক? আঙুর মাদার চুত কয় গরু চুল কয় তার মায়ের গরু চুল লাউরা জানোয়ার কুত্তার পোয়ালি। স্যারজনের নাম কি? এই যে তুফাজ্জল হোসেন। বাংলায় বলো। তোমার নাম কি? নীলিমা পারভিন। কোনখান স্কুলত পড়া তুমি? 1170 নং বাতকুশিল স্কুল। তোমার বিদ্যালয়ের প্রধান শিক্ষকের নাম কি? তুফাজ্জল হোসেন। কি হয়েছিল বিদ্যালয়? কখন কি হয়েছে? একচুৱেলি এই বিদ্যালয়ৰ যিটো শিক্ষক নহয় শিক্ষকটো তাৰমানে ইমানে মানে মুখৰ ভাষাটো বেয়া নহয়, মানে যি টি কৰি ভাষা কয় আৰু যেনে তেনে মানে ব্যৱহাৰ। তাৰমানে তেখেতক একদিন মোৰ তাৰমানে ল'ৰাটোৱে তাৰমানে মাৰপিট কাৰোবাৰ লগত মাৰপিট হৈছে। মই আগবাঢ়ি আহিছোঁ, ল'ৰাটোক শিক্ষকক কৈছা না নাই? বোলে কৈছোঁ। বোলে শিক্ষকে কি কয়? বোলে এইবিলাক মই নাজানো, তহঁতে যি কৰা কৰ বুলি কৈছে। তাৰপিছত সিদিনাখন এনেকুৱা এই ল'ৰাটোক মাৰিছে হেৰি মিৰ্জা কি হাকিম মিৰ্জা বুলি, এই ল'ৰাটোক এনেকুৱা মাৰিছে মানে মাৰি মাৰি একদম তাৰ চেঞ্জলেছ কৰি দিছে। এই হেডমাষ্টৰে যিটো তুফাজ্জল হোসেন তেখেতে এনেকুৱা কৰি মাৰিছে নহয়, মানে চেঞ্জলেছ কৰি দিছে। তাৰপিছত সিফালৰ ঘৰটোত নি তাৰপিছত এই মাথাত পানী দি তাৰপিছত ঠিক কৰিছে। ল'ৰাজনক মেডিকেল কৰা হৈছিল? ল'ৰাটোক মেডিকেল কৰিছে। ল'ৰাৰ পক্ষৰ পৰা তুমি এফআইআৰ দ্বাৰস্থ কৰিছা? ল'ৰাৰ পক্ষত এফআইআৰ দ্বাৰাইজ কৰিছে। তাৰমানে ফাৰ্ষ্টত কোৱা আছিল যে গাঁৱতে বস্তুটো মীমাংসা হ'ব, সেইকাৰণে ল'ৰাটোৱে আগতে মানে এফআইআৰ কৰা নাছিল। পিছত মানে হেডমাষ্টৰজনে আগতে যাই এফআইআৰ কৰিল, তাৰপিছত এখেতসকলে যাই এগেইনষ্টত এফআইআৰ কৰিছে। এতিয়া এই শিক্ষকজনৰ ওপৰত অসম চৰকাৰে কি ব্যৱস্থা ল'ব বিচাৰে আপুনি? শিক্ষকজনৰ ওপৰত ইয়াৰে পৰা তেখেতক মানে বদলি কৰি দিয়াই মই সেইটোৱে খোজোঁ। এখেতৰ যিটো ব্যৱহাৰ নহয়, এই মাদাৰ চুট বেহেন চুট এইবিলাক ভাষা ক'লি তাৰমানে ল'ৰাবিলাকেতো এইবিলাকে শিকিব, বেলেগতো শিকিব নোৱাৰে। মোৰ ল'ৰাটো সৰু ল'ৰাটোৱে যাই কৈ আছে লেউৰা। লেউৰা কি বস্তু? মই কৈছোঁ এইটো ক'ত শিকিছা? বোলে আমাৰ ছাৰে কয় বুলি কৈছে। মোৰ নাম মান্নান আলী। মোৰ ঘৰ ইয়াতে ওচৰতে। মোৰ 3টা ল'ৰা ছোৱালী ইয়াতে পঢ়ে। আপোনাৰ নামটো কি? অবানী দাস, সৰ্থেবাৰী। এইখন বিদ্যালয়ত চাকৰি কৰে? অঁ, এইখন বিদ্যালয়ত এছিষ্টেণ্ট হিচাপে আছোঁ আৰু। এইখন বিদ্যালয়ত প্ৰধান শিক্ষকজনৰ নাম কি? তফাজ্জল হোসেন। কি ঘটনা হৈছিল? কি ঘটনা মানে শুক্ৰবাৰে মানে এই নামাজ থাকেতো, মোটামুটি আমি ল'ৰা ছোৱালীক মোটামুটি 11:30 মানতে মানে জিৰণি দি দিওঁ, কাৰণ সিহঁতৰ মানে প্ৰব্লেম হয় নামাজ পঢ়া মানুহখিনিৰ। তাৰপাছত এনেকৈ সিহঁতক 11:30 সিদিনা মানে হেৰি ক'লে, ছাৰৰ মই অলপ ব্যস্ত আছিলোঁ কিবা বেলেগ কামত। বাইদেউজনী মানে একলে গোটেইকেইটা ক্লাছ চম্ভালিব নোৱাৰেতো, 11:30 মানত জিৰণি দি দিলাক। জিৰণি দিয়াৰ পাছত মানে হেৰি কৰিলোঁ আৰু আমি গোটেইকেইটা অফিচত গ'লোঁ আৰু ইয়াত নাথাকি। তাৰপাছত ইহঁতে বোলে দৌৰা দৌৰি কৰিছে, মানে বল আনি মানে ভিতৰত খেলি আছে তাৰমানে। তাৰপাছত হেডছাৰক খং উঠি হেডছাৰে কোনোবা ল'ৰাক মাৰিছে তাৰমানে। হেডছাৰে মই দেখা নাই তাৰমানে, মই তাতে আছোঁ, কিন্তু ইহঁতে কৈছে শুনামতে আৰু কিবা ঝাৰু দি মাৰা বুলি কৈছে। বেয়া ধৰণে মানে সেনেকৈ বেয়াকৈ মাৰা নাই আৰু। ছাত্ৰ ছাত্ৰীয়ে অভিযোগ কৰিছে এইখন বিদ্যালয়ত হেডছাৰে ক্লাছত অশ্লীল ভাষা প্ৰয়োগ কৰে, কথাটো সঁচা নেকি? সঁচা নেকি মই শুনা নাই এইটো। মানে সিহঁতে কয় আৰু বেয়া ভাষা বুলি, কিন্তু আমাৰ আগত সেনেকৈ বিহেভ কৰা নাই তাৰমানে ছাৰে। তোমাৰ নাম কি? হাকিম মিৰ্জা। কোনখন বিদ্যালয়ত অধ্যয়ন কৰি আছা তুমি? 1170 নং বাতকুশিল স্কুলত। কি হৈছিল কোৱাচোন? যে প্লানত বল খেলি আছে, আমি ৰান্ধনঘৰৰ পিছৰ অন্তে আছি। এই মোক ঘৰত গৈ এই ৰুমটোৰ দিকে বাইকেৰে মাৰি দিছে। প্লান বল খেলিছে, আমার ঝাড়ু দিয়ে আর বেত দিয়ে মুখ দিয়ে ঝাড়ু দিয়ে মারছে, তারপর মাথার দিয়ে বেরিয়েছে।
তুমি অচেতন হৈছিলা নেকি হয় তাৰপাছত তাৰপাছত মই আৰু নকয় আৰু একো নাজানা না ছাৰে কি কি কয় তোমালোকক লেউৰা মাদাৰ চুত বেহাং চুত এনেকৈ বকে ছাৰৰ নাম কি তোফাজ্জল হোসেন ক্লাছ কৰে না ছাৰে হয় তোমাৰ নাম কি লিমা পারভিন কোনখন স্কুলত পঢ়া তুমি 1170 নং বাতকুচিল পি স্কুল তোমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ নাম কি তোফাজ্জল হোসেন কি হৈছিল বিদ্যালয়ত বিদ্যালয়ৰ স্যার হাকিম খেলাবেন নিচাল সেই চুমকে স্যারে যায় না মেলা বলে হাল্লা করছে বল নিয়ে শুক্রবার আসাল দিকে এদিনকে করবার নিছিল হাকিম 5 বছর ধরে পড়ায় ব্যক্তিটা আগে গেছাল গা ও 5 বছর দিকে ওরে হল্লা দেয়া আর ইদে বাইরেছে ঝাড়ু দেয়া আর ইদে কঞ্চি দিয়ে হয় পানি ঢালছে মাথা আৰু ৰেগুলাৰ ক্লাছ হয় না স্কুলত হয় আমাৰ সন্মুখলৈকে আহিলে যে কম বয়সতে তোমালোকৰ কি জানুৱাৰী বিদ্যালয়ত গালি গায় না নাই 11.7%। স্যার আমাৰ ৰাজ্যত প্ৰকৃতি স্যারে পড়া শিকায় আৰু উলালি কৰে মৃত্যুৰ প্ৰধান কাৰণ হ'ল মাদার সুদ বাইন সুদ তারপরে লাউরা আর গরু চুর ছোৱালীক 14 বছৰ হয়। তলত বিবাহ কৰোৱা হয়